নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। যদি চেনেলত নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি থবলৈ নেপাহৰিবা। ৰাতিপুৱাৰ প্ৰথম খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ বতৰে ল'ব ভয়াৱহ ৰূপ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আহি আছে ভয়ংকৰ বান বিভীষিকা। এই মুহূৰ্তত আহি পৰিছে আগন্তুক 5 দিন পুনৰ ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু মাজুলীকে ধৰি শিৱসাগৰ, ঢেকিয়াজুলি, সোণাৰী আৰু মাৰ্গেৰিটা আৰু লগতে নিমাতীঘাট, লগতে যোৰহাট, তেজপুৰ, গোলাঘাট আৰু নাজিৰা, গোৱালপাৰা, গোসাইগাঁও, কোকৰাঝাৰ, তামুলপুৰ আৰু টংলা, বিশেষকৈ এইকেইটা অঞ্চলত প্ৰবল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আহি পৰিছে বৰ্ধিত সামগ্ৰীসমূহৰ মূল্য হ্ৰাস পাব। এই মুহূৰ্তত মূল্য বৃদ্ধিৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পেট্ৰল, ডিজেল আৰু নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে চৰকাৰক। প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ পৰিকল্পনা হাতত লোৱা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰৰ পৰা যি নিৰ্দেশ আহে সেই নিৰ্দেশ পালন কৰিব ৰাজ্য চৰকাৰে। শীঘ্ৰেই মূল্য বৃদ্ধি হ্ৰাস পাব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৱাবাৰৰ দৰে এইবাৰো মূল্য বৃদ্ধি ৰোধ কৰা চৰকাৰ সফল হ'ব বুলি দাবী কৰিছে। মূল্য বৃদ্ধিৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি আমাৰ পৰৱৰ্তী খবৰটি এটা অতিকৈ জৰুৰী খবৰ, এটা জানিবলগীয়া খবৰ। বন্ধ হৈ যাব নেকি দেশৰ সকলো বিনামূলীয়া আঁচনি? এই মুহূৰ্তৰ ডাঙৰ খবৰ, দেশত বন্ধ হৈ যাব পাৰে সকলো চৰকাৰী বিনামূলীয়া আঁচনি। চৰকাৰী উচ্চপদস্থ বিষয়াই প্ৰধানমন্ত্ৰী মোদীক দিলে এই পৰামৰ্শ। শ্ৰীলংকাৰ দৰে আৰ্থিক সংকটৰ গৰাত ভাৰতো পৰিব পাৰে বুলি মন্তব্য বৈঠকত। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা চৰকাৰী বিষয়াৰ বৈঠকত এই প্ৰসংগত চৰ্চা। বিনামূলীয়া আঁচনিৰ বাবে ভাৰতত হ'ব পাৰে ভয়ানক আৰ্থিক সংকট। মোদী চৰকাৰী আৱাসত সকলো বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা বৈঠকত এই চৰ্চা। 4 ঘণ্টা ধৰি চলিছিল এই বৈঠক।